বন্ধুসকল, এটা গধুৰ আৰু এটা পাতল বস্তু ওপৰৰ পৰা তললৈ পেলাই দিলে কোনটো আগতে মাটিত পৰিবহি? ইয়াৰ উত্তৰ হ'ব গধুৰ বস্তুটো সোনকালে মাটিত পৰিব। এয়া সকলোৱে জনা শুনা কথা। এই তত্ত্বৰ ব্যাখ্যা কৰিছিল বিশ্বৰ অন্যতম মহান দাৰ্শনিক পণ্ডিত এৰিষ্টটলে। কিন্তু 1500 শতিকাত এগৰাকী 25 বছৰীয়া অধ্যাপকে মন কৰিছিল যে এৰিষ্টটলৰ প্ৰায়বোৰ মতবাদ পৰীক্ষা সিদ্ধ নহয়। সেইবাবে ডেকা অধ্যাপকগৰাকীয়ে পৰীক্ষা পাতি কৰি দেখিলে যে পাতলেই হওক বা গধুৰেই হওক, ওপৰৰ পৰা এৰি দিলে সকলো বস্তু একে সময়তে মাটিত পৰেহি। বায়ুৰ প্ৰতিৰোধৰ বাবেহে গধুৰ বস্তুতকৈ পাতল বস্তু পলমকৈ আহি মাটিত পৰা দেখিবলৈ পাওঁ। এই পৰীক্ষাটো জনমানসত প্ৰতিপন্ন কৰিবলৈ সেই অধ্যাপকগৰাকীয়ে ইটালীৰ পিছা চহৰত থকা হেলনীয়া স্তম্ভটোলৈ চহৰৰ গণ্যমান্য ব্যক্তিসকলক মাতি পঠিয়াইছিল। যথাসময়ত চহৰৰ বহু ব্যক্তি হেলনীয়া স্তম্ভটোৰ প্ৰাংগণত উপস্থিত হৈছিলহি। দুজন সহকাৰী লৈ স্তম্ভটোৰ ওপৰলৈ উঠি গ'ল আৰু দুটা সমান আয়তনৰ কিন্তু বেলেগ বেলেগ ওজনৰ বৰটোপৰ গোলা ওপৰৰ পৰা এৰি দিলে। যেতিয়া দুটা গোলা একে সময়তে মাটিত আহি পৰিছিলহি, তেতিয়া তলত থিয় হৈ থকা মানুহখিনিয়ে বিস্ময় মানিছিল। সেই ডেকা অধ্যাপকগৰাকীয়ে হ'ল বিশ্বৰ অন্যতম মহান বিজ্ঞানী গেলিলিঅ' গেলিলি। বন্ধুসকল, গেলিলিঅ' গেলিলিক তেতিয়াৰ খ্ৰীষ্টান সমাজে কিদৰে শাস্তি দিছিল, কিয় যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল, সেই বিষয়ে চমুকৈ ক'ম। এইটোও ক'ম যে গেলিলিঅ' গেলিলিৰ মৃত্যুৰ 350 বছৰৰ পিছত খ্ৰীষ্টান সমাজে কিয় গেলিলিঅ'ৰ সেই মতবাদ সঁচা বুলি ক'বলৈ বাধ্য হৈছিল, সেই বিষয়েও মই ক'ম। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ সকলোকে আহ্বান জনালোঁ। গেলিলিঅ' গেলিলিৰ জন্ম হৈছিল 1564 চনৰ 15 ফেব্ৰুৱাৰীত ইটালীৰ পিছা চহৰত। দেউতাকৰ নাম ভিনচেঞ্চিঅ' গেলিলি আৰু মাকৰ নাম জিউলিয়া আম্মানাটি। 7টাকৈ সন্তানৰ গেলিলিঅ' আটাইতকৈ ডাঙৰ আছিল। গেলিলিঅ'ৰ পৰিয়াল অত্যন্ত দৰিদ্ৰতাৰে পাৰ হৈছিল। দেউতাকে ভাবিছিল চিকিৎসা বিজ্ঞান পঢ়ি চিকিৎসক হওক, কিন্তু গেলিলিঅ'ৰ মন গণিততহে আছিল। দেউতাকৰ মতেই চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰি এবছৰ নহওঁতেই গণিতত নামভৰ্তি কৰিছিল। অধ্যাপকসকলক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিছিল। সেই সময়ত ইউৰোপীয় সমাজখন খ্ৰীষ্টান ধৰ্মৰ প্ৰতি অধিক প্ৰভাৱিত আছিল। গেলিলিঅ'য়ে প্ৰায়ে গীৰ্জাঘৰলৈ গৈছিল আৰু ধৰ্মযাজকসকলৰ ধৰ্মোপদেশ শুনিছিল। গীৰ্জাঘৰবোৰ তেতিয়াৰ দিনত ওলোমাই থোৱা কিছুমান চাকিৰে পোহৰ কৰিছিল। এদিনাখন গীৰ্জাঘৰলৈ গৈ দেখিলে যে এটা চাকি বতাহত দুলি আছে। ভালকৈ মন কৰি দেখিলে যে চাকিটো দুলিবলৈ এটা বিশেষ সময়ৰ ব্যৱধান লাগিছে। লগে লগে ঘৰলৈ আহি পৰীক্ষা কৰি দেখিলে যে তেওঁ পৰীক্ষা সঁচা। গেলিলিঅ'য়ে দোলন সম্পৰ্কীয় বহুতো সূত্ৰ আৱিষ্কাৰ কৰিছিল, যিবোৰ ভৱিষ্যতে ঘড়ী নিৰ্মাণ কৰাত বিশেষ সহায় কৰিছিল। বন্ধুসকল, গেলিলিঅ'য়ে মহাকাশ জগতৰ বহু ন তথ্য উদ্ভাৱন কৰিছিল। বিশ্বত আটাইতকৈ শক্তিশালী দূৰবীন গেলিলিঅ'য়ে আৱিষ্কাৰ কৰিছিল। পৃথিৱীৰ গতি সম্পৰ্কে যিবোৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল, সেইবোৰ পাছৰ পৰ্যায়ত তেওঁক বিপদত পেলাইছিল। 1610 চনত গেলিলিঅ'য়ে নক্ষত্ৰ দূত নামৰ এখন পত্ৰিকা প্ৰকাশ কৰিছিল। বৃহস্পতিৰ উপগ্ৰহটোক মেডিচিৰ নামে উল্লেখ কৰিছিল। এৰিষ্টটলে কৈছিল যে সূৰ্য স্বৰ্গীয় পদাৰ্থৰে গঠিত, গতিকে ই নিষ্কলংক। কিন্তু গেলিলিঅ'য়ে এৰিষ্টটলৰ মতবাদক পোনছাতে নস্যাৎ কৰিছিল। সূৰ্যৰ ওপৰতো গেলিলিঅ'য়ে ন তথ্য উলিয়াইছিল। কিন্তু ধৰ্মযাজকসকলে গেলিলিঅ'ক বদনাম কৰিছিল এই বুলি যে গেলিলিঅ'য়ে দূৰবীনৰ লেন্সত কায়দা কৰি কিছুমান বস্তু লগাই লৈছে। গেলিলিঅ'য়ে বাৰে বাৰে খ্ৰীষ্টান ধৰ্মযাজক বা পোপসকলৰ বিচাৰৰ কাঠগড়াত সোমাই পৰিছিল। গেলিলিঅ'ৰ আগৰ বিজ্ঞানী কপাৰ্নিকাছৰ মতে সৌৰজগতৰ কেন্দ্ৰবিন্দু সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীকে ধৰি গ্ৰহ নক্ষত্ৰবোৰ ঘূৰে। কিন্তু ৰোমান কেথলিক ধৰ্মযাজকে কপাৰ্নিকাছক ধৰ্মবিৰোধী ঘোষণা কৰিছিল, কিয়নো খ্ৰীষ্টান ধৰ্মগ্ৰন্থৰ বিপক্ষে এই তত্ত্ব আছিল। কপাৰ্নিকাছৰ তত্ত্বই বাইবেলৰ কিছু বাক্যক খণ্ডন কৰিছিল। 1613 চনত গেলিলিঅ'য়ে সূৰ্য কলংক সংক্ৰান্ত চিঠি নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল, যিখন গ্ৰন্থত কপাৰ্নিকাছৰ তত্ত্বক মুকলি সমৰ্থন কৰিছিল। সূৰ্য স্থিৰ
আৰু গ্ৰহবোৰ গতিশীল। এই মতবাদে খ্ৰীষ্টান ধৰ্মৰ বিৰোধিতা কৰা বুলি ধৰ্মযাজকসকলে প্ৰচাৰ কৰিছিল আৰু গেলিলিঅক নাস্তিক সজাইছিল। অনতিপলমে গেলিলিঅক ৰোমলৈ মাতি পঠিওৱা হ'ল আৰু কিতাপখন সংশোধন কৰিবলৈ ৰাজি কৰোৱালে। সংশোধিত সংস্কৰণত এইবুলি লিখিবলৈ বাধ্য কৰাইছিল যে সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰা কথাটো সঁচা নহ'বও পাৰে। বন্ধুসকল, টলেমী নামৰ এজন লোকে আলমাজেছ নামৰ এখন পুথিত এৰিষ্টটলৰ সিদ্ধান্তক বৈজ্ঞানিক ৰূপ দিছিল, যিটোত পৃথিৱী স্থিৰ আৰু আন গ্ৰহ নক্ষত্ৰবোৰ গতিশীল বুলি কোৱা হৈছিল। সেইবাবে টলেমী আৰু কপাৰ্নিকাছৰ তত্ত্ব বিপৰীতমুখী আছিল, অৰ্থাৎ গেলিলিঅই টলেমীৰ উক্তিকো নস্যাৎ কৰিছিল। সেইবাবে 1630 চনত কপাৰ্নিকাছীয় আৰু টলেমীয় নামৰ এখন গ্ৰন্থ নাটকীয় ৰূপত তুলি ধৰিছিল। এই গ্ৰন্থখনত টলেমীপন্থীসকলক বাৰুকৈ আঘাত কৰিছিল। গেলিলিঅয়ে পুনৰ ৰোমৰ ইনকুইজিশ্যন অৰ্থাৎ ধৰ্মীয় বিচাৰালয়ত হাজিৰ হ'ল। তেওঁ কঠোৰভাৱে এখন প্ৰতিজ্ঞাপত্ৰত চহী কৰোৱাইছিল আৰু আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। প্ৰতিজ্ঞাপত্ৰখন এনেধৰণৰ আছিল: ফ্লৰেন্স নিবাসী স্বৰ্গীয় ভিনচেন্সিঅ গেলিলিঅৰ পুত্ৰ মই গেলিলিঅ গেলিলিয়ে বিচাৰপীঠসকলৰ সন্মুখত নতজানু হৈ নিজ হাতে পবিত্ৰ ধৰ্মগ্ৰন্থ স্পৰ্শ কৰি এই বুলি শপত খাইছোঁ যে ৰোমৰ পবিত্ৰ খ্ৰীষ্টান ধৰ্ম সংস্থাৰ দ্বাৰা যি শিক্ষা দান আৰু প্ৰচাৰ কৰা হৈছে তাৰ ওপৰত মই অটল আস্থা ৰাখিম। সূৰ্য স্থিৰ আৰু কেন্দ্ৰত অৱস্থিত এই শাস্ত্ৰ বিৰুদ্ধ অভিমত সমৰ্থন নকৰিবলৈ ধৰ্ম সংস্থাৰ দ্বাৰা মোক আদেশ দিয়া হৈছিল। তৎসত্ত্বেও সেই নিন্দিত মতবাদ আলোচনা কৰি আৰু সেই মতবাদ সপক্ষে যুক্তিতৰ্কৰ অৱতাৰণা কৰি মই এখন গ্ৰন্থ ৰচনা কৰিছিলোঁ। এই মত ঘৃণাৰে পৰিহাৰ কৰিলোঁ বুলি মই এতিয়া শপত খাইছোঁ। লগতে এই বুলিও প্ৰতিজ্ঞা কৰিছোঁ যে পবিত্ৰ ধৰ্ম সংস্থাই মোৰ প্ৰায়শ্চিত্ত হিচাপে মোৰ ওপৰত যি শাস্তি বিধান দিয়ে তাক মই নতশিৰে আৰু সৰল মনে গ্ৰহণ কৰিম। দিনটো আছিল 22 জুন 1633 চন। গেলিলিঅৰ প্ৰতিজ্ঞাপত্ৰ ইউৰোপৰ সকলো গীৰ্জাতে পঢ়ি শুনোৱা হৈছিল। বন্ধুসকল, গেলিলিঅ গেলিলিক ফাদাৰ অফ অবজাৰভেশ্যনেল এষ্ট্ৰনমি, ফাদাৰ অফ মডাৰ্ণ ফিজিক্স, ফাদাৰ অফ চাইণ্টিফিক মেথড, ফাদাৰ অফ মডাৰ্ণ ছায়েন্স নামেৰে জনা যায়। এলবাৰ্ট আইনষ্টাইনে ফাদাৰ অফ মডাৰ্ণ ছায়েন্স নামেৰে সম্বোধন কৰিছিল। বিশ্বৰ অন্যতম মহান বিজ্ঞানী ষ্টিফেন হকিঙে কৈছিল যে আধুনিক বিজ্ঞানৰ আটাইতকৈ বেছি গেলিলিঅৰ অৱদান আছে। যি সময়ত গেলিলিঅই কাৰাবাস খাটিছিল তেতিয়া তেওঁৰ বয়স আছিল 70 বছৰ। 1633 চনত গেলিলিঅক কাৰাবাসৰ পৰা ঘৰলৈ পঠিয়াই দিছিল যদিও গৃহবন্দী হিচাপে আছিল। 1638 চনত গেলিলিঅই দুবিধ নতুন বিজ্ঞানৰ বিষয়ে আলোচনা নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। এই গ্ৰন্থখনকে গেলিলিঅৰ শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে চিহ্নিত কৰিছিল। ছাৰ আইজাক নিউটনে যেতিয়া কপাৰ্নিকাছ, গেলিলিঅ আৰু কেপলাৰৰ কাৰ্যাৱলীৰ ভিত্তিত মহাকৰ্ষণৰ তত্ত্ব আৱিষ্কাৰ কৰিলে তেতিয়া গীৰ্জাই নিউটনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰিলে। 1979 চনত পোপ জন পল দ্বিতীয়ই গেলিলিঅৰ বিচাৰ সম্পৰ্কীয় গোচৰটো পুনৰীক্ষণ কৰিবলৈ এটা তদন্ত কমিটি গঠন কৰি দিয়ে আৰু 1992 চনত কমিটিটোৱে এটা সিদ্ধান্তলৈ আহে। সিদ্ধান্তটো হ'ল গীৰ্জাই গেলিলিঅক মিছাকৈয়ে অভিযুক্ত কৰিছিল। গেলিলিঅৰ মৃত্যুৰ 350 বছৰৰ পাছত গীৰ্জাই ভুল স্বীকাৰ কৰিছিল, ভুল স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। সত্যই অৱশেষত জয় হ'ল, গেলিলিঅৰ জয় হ'ল আৰু বিজ্ঞানৰ জয় হ'ল। 1642 চনৰ 8 জানুৱাৰী তাৰিখে এইগৰাকী সত্যবাদী নিৰ্ভীক মহান বিজ্ঞানীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত তুলি ধৰিব পাৰোঁ। ধন্যবাদ।